জীৱনটোৱে আমাক বহু কথাই কৈ যায়। কিছুমান বুজি পাওঁ আৰু কিছুমান বুজি নাপাওঁ। মাথো এটাই জানিব পাৰি আছো যে আমি প্ৰতিদিনে মৃত্যুৰ বহু কাষ চাপি গৈ আছো। জীৱনৰ কোনো ভৰসা নাই। জীৱন মাথো কেইদিনমানৰ আলহীহে। সেয়েহে এই দুদিনীয়া জীৱনত কাকো অপমান বেয়া ব্যৱহাৰ নকৰিবা, কাৰণ পিছলৈ হয়তো ক্ষমা বিচৰাৰ সুযোগ নাপাবা। জীৱনত সেই ব্যক্তিজনক কেতিয়াও নেহেৰুৱাবা, যিজনে নিজে খং কৰে আৰু নিজে আহি তোমাৰ ওচৰত ক্ষমা খোজে। কিছুমান মানুহৰ কথা বতৰাই অন্তৰত কেতিয়াবা এনেকুৱাকৈ আঘাত কৰে, যিবোৰ নেকি হাজাৰ চেষ্টা কৰি পাহৰিব নোৱাৰি। আনকি কথাবোৰ হৃদয়ৰ এচুকত স্মৃতি হৈ ৰৈ যায়। মানুহে কয় সেইজনৰ লগত কথা পাতিব লাগে, যাৰ লগত কথা পাতি ভাল লাগে। কিন্তু মই কওঁ যে সেইজনৰ লগতহে কথা পাতিব লাগে, যিজনে আপোনাৰ কথাবোৰ শুনি ভাল পায়। জীৱনটো সদায় হাঁহি ধেমালিৰ মাজেৰে উপভোগ কৰিবলৈ চেষ্টা কৰা, কিয়নো আমি নাজানো আমাৰ জীৱনটো আৰু কিমান দিনলৈ বা আছে। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰৰ গুৰুত্ব দিবলৈ ভালদৰে শিকি ল'বা, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱন কেতিয়াও উভতি নাহে, আনকি মানুহো কেতিয়াও উভতি নাহে। কোনো মানুহেই আমাৰ জীৱনত শত্ৰু বা মিত্ৰ হৈ নাহে। আমাৰ আচাৰ ব্যৱহাৰে মানুহক শত্ৰু বা মিত্ৰ বুলি গণ্য কৰাত সহায় কৰে। নাৰী কেতিয়াও কাৰো খেলনা হ'ব নোৱাৰে, কিয়নো ভগৱান সৃষ্টি নাৰীৰ মাজত এনে এক শক্তি বিৰাজমান, যি মৃত্যুৰ কোলাত ঢলি পৰে নতুন এটা জীৱন জন্ম দিবলৈ। জীৱনলৈ গল্প লিখা বহুত সহজ, কিন্তু গল্পৰ নিচিনা কৰি জীৱনটো সুন্দৰভাৱে সজাই তোলা বহুত কঠিন। জীৱনত কাৰো পৰা কিবা পোৱাৰ আশা কেতিয়াও নকৰিবা, কাৰণ পোৱাৰ আশা অপেক্ষাই মানুহক সদায় দুৰ্বল আৰু হতাশ কৰে।